আজি আমি আলোচনা কৰিম ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভে আছাম ৰিক্ৰুইটমেণ্ট 2019ত মুকলি হোৱা পদটোৰ বিষয়। ইয়াৰ আগতে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত যিটো বেল আইকন আছে তাকো প্ৰেছ কৰি দিয়ক। আহক এতিয়া আমি চাওঁ ইয়াত কি পোষ্ট ওলাইছে। ইয়াত পোষ্টটোৰ নাম হৈছে কম্পিউটাৰ প্ৰফেশ্যনেল, নাম্বাৰ অফ পোষ্ট 3টা আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে কেণ্ডিডেটজন MSc, ITI, MCA বা BTech বা B ইন কম্পিউটাৰ ছায়েন্সত হ'ব লাগিব, নহয়তো ITI অফ ছফ্টৱেৰ ইঞ্জিনিয়াৰিং যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কৰা হ'ব লাগিব। ইয়াত এক্সপিৰিয়েঞ্চ দিয়া আছে কেণ্ডিডেটজনক কমেই 2 বছৰীয়া এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব আৰু ইয়াত এজ লিমিটেড দিয়া হৈছে কেণ্ডিডেটজনৰ বয়স 1 জানুৱাৰী 2019ৰ ভিতৰত 40 ইয়াৰ্ছৰ বেছি হ'ব নালাগিব। ইয়াত ৰেমুনেশ্যন চেলাৰী দিয়া হৈছে 25,000 পাৰ মান্থ দিয়া হ'ব আৰু ইয়াত এপ্লিকেশ্যন ফিজ দিয়া হৈছে নট মেনশ্যন। ইয়াত মানে কোনো ধৰণৰ আপুনি এপ্লিকেশ্যন ফিজ দিব নালাগে, বিনামূল্য হয় আৰু এপ্লাই মেথড দিছে ৱক ইন আৰু ইয়াত দিয়া আছে চাওক আপোনালোকে হাউ টু এপ্লাই ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভে আছাম ৰিক্ৰুইটমেণ্ট 2019। ইয়াত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত যাওঁতে আপোনালোকৰ ফটো নিব লাগিব আৰু আপোনালোকৰ ডকুমেণ্টছসমূহ অৰিজিনেল কপি আৰু লগতে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ফিল আপ কৰি নিব লাগিব। ইয়াত আপোনালোকৰ ইণ্টাৰভিউৰ জেগাডোখৰ দিয়া আছে কনফাৰেন্স হল অফ ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভে ETC আছাম ৰূপনগৰ গুৱাহাটী। ইয়াত মই জেগাত এড্ৰেছটো একেবাৰে দিছোঁ য'ত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। কনফাৰেন্স হল অফ ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভে ETC আছাম ৰূপনগৰ গুৱাহাটী 32 আৰু আপোনালোকৰ ইণ্টাৰভিউ হোৱা ডেটটো হৈছে 6 জুলাই 2019। 6 জুলাই 2019ৰ দিনাখন আপোনালোকৰ ইণ্টাৰভিউটো হ'ব আৰু সময় হৈছে আপোনালোকৰ 10:30 AM, মানে 10:30 AM পৰা আপোনালোকৰ ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। এয়াই আছিল আজি আমাৰ এই পদটোৰ বিষয়ে। দেন আপোনালোকক এই ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ মোক কমেণ্ট বক্সত ক'ব আৰু মোৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।